অনুষ্ঠান শেষ কৰি আমি ইয়াতে ৰাতি শুলোঁ। শুই ৰাতিপুৱা উঠি ৰাতিপুৱাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ, চেষ্টা যিয়ে নহওক আজি আমি বিদায় মাগিছোঁ ইয়াৰ পৰা। বিদায় মাগা নাই, আমি আকৌ আহিম চব। ৰাতিপুৱা আছে বিচনাৰ সিহঁতে উঠাই মানুহ দেখিছে নাই গা চা লেট্ৰিনৰ পানীয়ে গা ধুইছে এজন মহান ব্যক্তি। বামুণ হৈ দেই ৰাতিপুৱা ঠাণ্ডা কৈছো নহয় পাই গৈছো। ইয়াৰ ফুলটো দেখাই দিয়া, বিভিন্ন ৰঙৰ ফুলটো দেখাই দিয়া। বিভিন্ন ৰঙৰ ফুল আছে, এটা ফুলত বিভিন্ন কালাৰৰ ফুল মানে শুন ফটো উঠিবলৈ বৰ ব্যস্ত, নিজকে একদম দুটা ফটো উঠিবলৈ পচি আছে। বিষ্ণুপুৰৰ পৰা বিদায় লৈ আমি ডাউকি অভিমুখে ফুৰিব গ'লোঁ। ভাল লাগে, বিৰাট এটা ভাল লাগে। ডাউকিলৈ বুলি ওলাইছোঁ, চাওঁচোন কিমান দূৰ যাব পাৰোঁ। যাওঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ঘৰ পাই যাম কি এটা ঠিক নাই। বেমাৰী দাদা দেই, বেমাৰী দাদা। দীপাংকৰ দাৰ অনুৰোধ, দীপাংকৰ দাই কৈছে এটা হিষ্টৰিকেল প্লেচ আছে ডাউকি নোপোৱাৰ আগত, লিভিং ৰুট ব্ৰিজ, তাতে যাওঁচোন, চাওঁগৈ কি হয়। আমি যোৱাকালি প্ৰগ্ৰেম কৰি আহি আছিলোঁ, এতিয়া ডাউকি ফালে আহিছিলোঁ। বেছি দূৰ নাই, আৰু 18 কিলোমিটাৰমান আছে, আধা ঘণ্টামান লাগিব আৰু। হঠাতে গাড়ীখনৰ পৰা কিবা চেণ্ট এটা স্মেল এটা ওলাইছিলে, সেইটো কাৰণে অকণমান ৰখিলোঁ। এতিয়া গাড়ীখন চালোঁ, গাড়ী একো হোৱা নাই। গাড়ীখন মানে বেছি আপটো ডাউকি আপোনালোকে নে আৰু যোন আহিছে ইয়াতে চলোৱাজনকো দেখাম কিন্তু এতিয়া। তাৰপিছত গাড়ীখন অকণমান সময়ৰ কাৰণে ৰেষ্ট লওক, তাৰপিছত আমি অকণমান নেচাৰটো ফিল কৰক। চাওঁচোন আপোনালোকে, গোটেই সেইবিলাক একো নাই মানে। ছোৱালী কোন ছোৱালী? একো নাই। বলিন্দা কওকচোন। আমি প্ৰগ্ৰাম কৰিব আহিছিলোঁ, বাট মানে গাড়ীখন অলপ প্ৰব্লেম পালোঁ, সেইবাবে আমি অলপ ৰখি দিছোঁ। গাড়ীখন অলপ ৰেষ্ট দিছোঁ। পাছতে আমি আকৌ ৰাওনা কৰিম ডাউকিলে, নহয় জানো? Way to Dauki! আপোনালোকে শ্বিলঙৰ সঁচাই বহুত ধুনীয়া, আৰু আমি এতিয়া য'ত আছোঁ তাতো বহুত ধুনীয়া। ইয়াৰ তললৈ তলত একোৱে নেদেখি, কিমান ফুট তল মানে ভাল লাগিছে, বিৰাট এটা ভাল লগা অনুভৱ, এটা ভাল লগা অনুভৱ। নদীৰ ফুকন, জ্যোতিষ্মান ফুকন। আমাৰ চলোৱাজন এতিয়া আমাৰ একদম মোচনত আছে। গাড়ী চাওক, একো নাই আমাৰ ঐ এইফালে মানুহ কেইজন আছে আৰু কেইজনমান। ব্লগ হয় এইটো। হেল্ল' কওক। আমি এতিয়া বৰ্তমান মানে গোটেই আমাৰ ডাৱৰে ডাৱৰ, আমাৰ গোটেই ডাৱৰৰ মাজত মই আছোঁ। আমাৰ বৰি গৈছে, দীপাংকৰ আছে,
সেইটো আমি নকওঁ বমি কৰি কৰি আহিছে বেয়া লগা হৈ গৈছে অঁ সেয়া আমাৰ গাড়ীখনে মানে কি এতিয়া তুমি মানে গাড়ী এতিয়া বৰ্তমান ঠাণ্ডা লাগিছে গাড়ীখন এতিয়া আমি অকণমান গৰম হ'বলৈ দিছোঁ গাড়ী আহি আছে গাড়ী অহা যোৱা হৈ আছে এলিফেণ্ট ফল চাবলৈ গৈছিলোঁ লাষ্টত গৈ পেলাই এইটো কি হয় ফল এইটো কি হয় এইটো এইটো কিবা এটা ফল গাড়ী ফল আহিছে অঁ এইজন মহান পুৰুষ দেখিছে নাই গোটেইখন কিমান কুঁৱলী কুঁৱলী নহয় ডাৱৰ এইটো কুঁৱলী হয় ডাৱৰটো যেতিয়া তলৰ পৰা দেখাম তেতিয়াহে ডাৱৰ হৈ থাকিব য়েছ ৰাইট 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 আচল কথা ক'বলৈ গ'লে হৈছে কি মানে আকাশ ডাৱৰ এইবিলাক বতাহ, হৈছে আমাৰ পানী। মনৰ কথা হা ইয়াত এনেকুৱা এটা গান গাব মন যায় কেদি পাওঁ আমি পাব নালাগে আজি ৰ'দ গ'ল ৰ'দ আজি নাপাওঁ বহুত মিছ কৰিছোঁ আমি ৰ'দত আমি বিচাৰিয়ে নাপাওঁ ইমানেই miss লিভিং ৰুট ব্ৰিজ সঁচাকৈ ভাল লাগে